পাবহি এতিয়া সাজি-কাচি ৰেডি। নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ মই সুস্মিতাই স্বাগতম জনাইছোঁ। আজি ভণ্টিৰ বিয়া, এইফালে বিয়া ঘৰত আহি গ'লোঁ। এয়া বৌৰ মা, বৌ লগতে বহি আছে, এইফালে আইতা। আমি এয়া জোৰোণ আহিব বুলি অধীৰ আগ্ৰহেৰে বাট চাই ৰৈ আছোঁ, যিহেতু টাইম হৈ গৈছিলে। এইফালে মাহী ছোৱালী, এয়া ককা লগতে মহা বহি আছে। মহাই কমেণ্ট পাছ কৰি আছে মোক, বোলে পিছফাল পৰাহে তোক বেছি ধুনীয়া লাগিছে। মই বোলো হয়নি, আৰু ওচৰত যাকে পাইছোঁ তাকে ভিডিঅ'ত উঠাইছোঁ। মানে এয়া বৌৰ মোৰ, এইফালে কইনা ফটোশ্বুট চলি আছে মাকৰ সৈতে। ইমান ভাল ভিডিঅ' নকৰোঁ যদিও চেষ্টা এটা কৰিছোঁ কৰিবৰ কাৰণে। এয়া জেঠাই ছোৱালী, লগতে এয়া মইনা, মানে বাৰ ল'ৰা। এয়া আমাৰ ধুনীয়া কইনা, সুবিধা পাওঁতেই দেখাই দিছোঁ, পিছত দেখাব নোৱাৰিবও পাৰোঁ, যিহেতু ইটো সিটো কামত ব্যস্ত থাকিম। চাওঁতে চাওঁতে এইফালে আমাৰ জোৰোণ আহি পালেহি। এইফালে সমাজৰ নীতি নিয়মেৰে জোৰোণ আদৰিছে বৰমাই। ভিডিঅ' যিহেতু মই নিজে কৰিব পৰা অৱস্থাত নাছিলোঁ, সেইকাৰণে সকলোখিনি দেখাব নোৱাৰিবও পাৰোঁ আপোনালোকক। এইফালে সমাজত সেৱা লৈছে, আনফালে মায়ে কইনাক সমাজলৈ উলিয়াই দিছে। আমাৰ কইনা সমাজলৈ উলিয়াই দিয়াৰ লগে লগে আয়তীয়ে ধুনীয়াকৈ নাম জুৰিছে। এই ভিডিঅ'টোৰ জৰিয়তে জোৰোণৰ সকলোখিনি আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। কানিলে মানে ওচৰত খোলা খাবলৈ বেয়া হৈ থাকে।
বুলে চাপি যোৱা তুমি কইনা বাইক নহয় নেকি বা চকু তালৈকে মাৰি আছো আনফালে এয়া ভকতৰ সমাজত দৰাঘৰীয়াসকলক মান ধৰা হৈছে আৰু ভকত সেৱা লোৱা হৈছে। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। বাই বাই।